আসসালামু আলাইকুম ওয়েলকাম ব্যাক টু মাই চেনেল সালমাস সিম্পল লাইফ। বহুত দিন পিছত মই আজি এখন ভ্লগ দি আছোঁ, মানে সাফিনৰ বাৰ্থডে। তো মই বাৰ্থডে ভ্লগটো শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা কি কৰোঁ মই সেইটো দেখুৱাই থাকিম বাৰু, আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। এইটো কুৰ্তা মানে মোৰ পিন্ধাৰ কাৰণে, আৰু এইখন দুপট্টা মানে মেচিং কৰি লৈছোঁ। আর এইয়া বাৰ্থডে বয়জ টোপনি মাৰি আছে। এতিয়া আমি অকণমান ৰেডি হৈ লওঁ। আৰু এইটো ইয়াৰিং, একচুৱেলি মই এনেকুৱা টাইপৰ ইয়াৰিং নিপিন্ধোঁ, কিন্তু এইবাৰ কিয় বা মানে ইচ্ছা হ'ল পিন্ধাৰ কাৰণে, সেইকাৰণে ভাবিলোঁ এইযোৰ মানে কিনা হৈছে। এইটো আৰু আজি দিনটো সিমান এটা ভাল নহয়, তথাপিও চাওঁ কিমানখিনি কি কৰিব পাৰোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম বাৰু, ভিডিঅ'টো চাই থাকিব। এয়া মোৰ ফাইনেল লুক, মানে চিম্পলকৈ অকণমান কৰিছোঁ, বেছি মই নোৱাৰোঁ মেকআপ চেকআপ কৰিব। আৰু এয়া এইখিনিয়ে। চ' এতিয়া সাফিনৰ নানী ঘৰত যাম, তাতে চাওঁ কি কৰিছে নকৰিছে, আপোনালোকক দেখুৱাই থাকিম বাৰু, ভিডিঅ'টো চাই থাকিব। ব'লা ব'লা, খোজকাঢ়ি ব'লা। অকলে অকলে উঠি আছে পাপা, পাপা লাহে লাহে। ৱাও ৱাও, কাৰ বাৰ্থডে? হা, হেপী বাৰ্থডে। অ' কলিং বেল দিব লাগিব। কাৰ হেপী বাৰ্থডে? বেল খাই দিল মেলাটি খাই দিল আছে। আৰু এয়া ডেক'ৰেশ্যন মোটামুটি হৈ গৈছে, আৰু অকণমান কৰিব লাগিব। আৰু এইটো সাফিনৰ কেক, মানে এইটো খুলি আপোনালোকক দেখুৱাম বাৰু। এইটো বৰ্তমান পেকিং কৰা আছে। নিজৰ বাৰ্থডে বেলুন নিজে ফুলাই আছা, ৱাও। হৈছে হৈছে, আৰু বেছি ডাঙৰ নকৰিবা, ফাটি যাব। ৱাও, আমার এটা ইউটিউবার বেলুন ফুলাই আছে। আৰু নিজে নিজে চিম্পলকৈ ডেক'ৰেশ্যন কৰিছোঁ, আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু কাকো ইনভাইট কৰা নাই বাৰ্থডেত, আমি এইকেইটাই। আৰু এইটো মানে কেকটো এতিয়া খুলি আছোঁ, আৰু কেকটো দেখিবলৈ বহুতে ধুনীয়া লাগিছে মোৰ। চাওঁ ভিতৰত কেনেকুৱা আছে। ৱাও, ৱাও সো কিউট, সঁচাকৈ বহুত ধুনীয়া হৈছে। এইটো হেপী বাৰ্থডে সাফিন এণ্ড সামাত, কাৰণ মোৰ আব্বাৰো আজি বাৰ্থডে আৰু সাফিনৰ বাৰ্থডে, সেইকাৰণে দুজনৰ নাম লিখি দিছোঁ। আৰু এতিয়া সাফিন আৰু মই অকণমান প'জ দি আছোঁ ফটো উঠিবলৈ। আৰু কেকৰ ওপৰত দুটা ললিপপ আছিলে, খাই দিলে, মানে কি কৰিম আৰু উপায় নাই। আৰু এতিয়া কেক কটাত মানে সময় কোনো নাই, যিহেতু কাকো ইনভাইট কৰা নাই। আমি মানে মেমৰিজৰ কাৰণে এনেই অকণমান চেলিব্ৰেশ্যন কৰিলোঁ, বাকী আৰু কাকো ইনভাইট কৰা নাই। কিন্তু এইখিনি মই মানে মিউট কৰি ৰাখিছোঁ, কাৰণ এনেকুৱা উৎপাত হাল্লা চিল্লা কৰি আছিলে সাফিনে, আৰু কৈ আছিলে যে বাতি আনা খাম। তো ইমান হাঁহি উঠিছে, ইয়াক কটাৰীটোৱে খাই, মানে কটাৰীৰ পৰাই কেকটো খাইছে। ইমান মানে কেক ভাল লাগে, ভাল পায় ই। আৰু এইটো জ্বলাই আছিলে হাজবেণ্ড, আৰু সাফিনে পূৰা ভয় খাই গৈছে। Happy birthday to Happy birthday to Safink Islam.
Happy birthday. ডান্স করা হ্যাঁ বার্থডে বয় ডান্স করা ওয়াও আৰু ডান্স কৰা অকণমান ভালকে ডান্স কৰা বাবা আৰু এয়াই আমাৰ চেলিব্ৰেশ্যন আছিলে আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ চ' ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু এইটো গিফ্ট মোৰ মানে আব্বাই চাফিনৰ মামাই তাক দিছে তাকো ইনভাইট কৰা নাই নিজে নিজে মানে চেলিব্ৰেশ্যন কৰিছোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ৰিংটো কেনেকুৱা লাগিছে জনাব ফিংগাৰ ৰিং হয় চাফিনৰ তো এইখিনিয়ে আছিলে আজি মোৰ ব্লগটো চ' ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ থেংক ইউ চাফিনৰ কাৰণে দোৱা কৰিব তোমাৰ সকলোকে কোৱা যে মোৰ কাৰণে দোৱা কৰিব কোৱা